নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছো আৰু আজি আহিছো মই বৰপেটাৰ গণকুছি সত্ৰ অৰ্থাৎ মাধৱদেৱ সত্ৰলৈ আৰু এয়া হৈছে মাধৱদেৱ সত্ৰৰ মেইন গেটখন আৰু ইয়াৰ পৰা ভিতৰলৈ গৈ এইখন হৈছে মেইন থাপনাখন আৰু ইয়াৰে পৰিৱেশটো খুবেই বেছি ধুনীয়া হয় খুব শান্ত এটা পৰিৱেশ আৰু এইটো হৈছে ৰামাতাৰ ভীতি আৰু এয়া যে দেখিছে এয়া হল ৰঙিয়াল ফুল মাধৱদেৱে হেনো নিজ হাতেৰে ৰুইছিলে আৰু এই ফুলবোৰ এতিয়াও ফুলি আছে আৰু এইটো হৈছে মাধৱদেৱে স্নান কৰিবলৈ ব্যৱহাৰ কৰা পাটনাত ইয়াত এতিয়াও ধুনীয়াকৈ ৰখা হৈছে আৰু এইটো হেনো দৌল আৰু ইয়াত এটা পুখুৰীও আছে এই পুখুৰীটোত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি ধুনীয়াকৈ ৰখা হৈছে আজিৰ ভিডিঅ'টো ইমানেই আছিল আকৌ নতুন মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো